হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি হৈছে দেওবাৰ বুলি কিনো কৰিলোঁ তাকে আপোনালোকৰ আগত দেখাবলৈ আহিছোঁ। এয়া বিচনাখন জইন আছিলে যে এইখন আকৌ মানে বেলেগ কৰি দিলোঁ আৰু আলনা ৰাখি দিলোঁ। মানে গোটেই বস্তু বিশৃংখল হৈ আছে পূৰা, এতিয়া চিজিলেই কৰিব পৰা নাই। দেওবাৰ বুলি তাকেই কৰোঁ বুলি ভাবিলোঁ। এয়া চব বিচনা গোটেই কাপোৰ কানি থৈ দিছোঁ। এতিয়া লাহেকৈ সেইখিনি চিজিল কৰিব লাগিব। আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। আৰু নতুন যিসকল দৰ্শকে মোৰ ভিডিঅ' চাই তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। তেতিয়াহ'লে চাই থাককচোন আজি দেওবাৰ দিনটো মই কেনেকৈনো পাৰ কৰিলোঁ, কি কৰিলোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া আহিলোঁ এতিয়া আইতাৰ ঘৰলৈ দেওবাৰ বুলি। আহিলোঁ অলপ সেয়া কৰিবলৈ গৈছিলোঁ আইতাৰ ওচৰত। শেষেই হোৱা নাই ন। এয়া এতিয়াও কাপোৰ গোটেইখিনি মানে কৰাই নাই। মই জনী গাম কোৱা জনী কোৱা no papa open your mouth নাই হোৱা telling a lie no papa open your mouth নমস্কাৰ কৰি দিয়া আকৌ কল এবিধ ফল কল খালে গাত হয় কোৱা কল খালে এই হাতী সমান বল পাৰিছে দেই নমস্কাৰ কৰি দিয়া এতিয়া আকৌ নমস্কাৰ হৈ যাব আৰু হাই ইমান গৰম উঠিছে, ইমান ঘামিছোঁ চব মাৰিকত ঠাণ্ডা দিলে তথাপিও ইমান ঘামি আছোঁ। কি যে হ'ব। এতিয়া গধূলি 6টা বাজিলে আৰু এতিয়া মই বনাই আছোঁ গধূলি সাজৰ কাৰণে ভাত বহাই আছোঁ জুইত। কি তাৰপিছত এইফালে এতিয়া আমি আমাৰ তিথি শেষ হোৱা 3 মাহ তিথি শেষ হোৱাৰ পিছত মানে মা দেউতাহঁতক আইতাহঁতক এনেকৈ সেৱা কৰা হয় আৰু দেখিছোঁ সেৱা কৰা হয়। তাকে এতিয়া সূতা বান্ধি দিয়ে তাকে এতিয়া নিয়মটো কৰি মেলি লৈছোঁ। দিনৰ সময়ে নহয় মানে চব ব্যস্ত হৈ আছে কাৰণ গধূলি সময়তে এইফালে কি লৈছোঁ দেখাই দিছোঁ আপোনালোকৰ বেক কেমেৰা এতিয়া বিস্কুট এপাকেট দি দিওঁ আৰু তাৰপিছত এইফালে ফুল দিব লাগে তাৰপিছত ধূপ দিছোঁ মম দিছোঁ এইফালে চাবোন দিছোঁ গা ধোৱা চাবোন এটা কাপোৰ চাবোন ইমানেই আৰু কিবা কিবি দিওঁ ক'লে পাৰে আৰু যি দিয়ে নিজৰ সমৰ্থন হৈ দিব লাগে আৰু তাৰপিছত এই হাত ধুৱাই দিব লাগে। এতিয়া লোটাটোতে পানী ৰেডি কৰি লৈছোঁ। এয়া গধূলি সময়ত মায়ে এতিয়া ভগৱানৰ সেৱা কৰিছে। সদায় ৰাতিপুৱা আৰু গধূলি সময়ত কৰা হয় এনেকৈ সেৱা। ৰাতিপুৱা ভাত দি পিনি এনেকৈ সেৱা কৰা হয়। গধূলি সময়ত অকল পানী আৰু ফুল দি সেৱা কৰা হয়। তাকে আপোনালোককো দেখাই দিলোঁ। এতিয়া সেৱা কৰি হোৱাৰ পিছত আমি সেৱা কৰিছোঁ। এতিয়া সূতা বান্ধিবৰ কাৰণে মায়ে এয়া সূতা ৰেডি কৰি আছে। এতিয়া নাতিনীয়েকক বান্ধি আছে। এয়া এনেকৈ সূতা বান্ধি দিয়ে আৰু আশীৰ্বাদ দিয়ে আৰু এনেকৈ মানে 3মহীয়া তিথি শেষ হোৱাৰ পিছত এনেদৰে বন্ধা হয়। আৰু যেতিয়া আমাৰ পানী বিহু হয়, বহাগ বিহুৰ লগতে হয়, তেতিয়া মানে বিহু শেষ হোৱাৰ পিছতো এনেধৰণে সূতা বান্ধি দিয়া হয়। ডাঙৰজনক মা দেউতাক আৰু আইতা ককা সকলক আৰু ওচৰৰ বুঢ়া বুঢ়ীবিলাক এনেদৰে সূতা বান্ধি দিয়া হয়।
চাট হবে দিয়া চাট হবে দিয়া চাট বনাই কৰি দিয়া এবাৰ দিয়া মোবাইল দেই এখন আৰু উঠি মাৰি থৈ দেচোন থাকা থাকা তাতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ আজি ভিডিঅ'টোৰ পৰা এনেদৰেই বিদায় লৈছোঁ